নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা নাৰিকল আৰু চুজি লাড়ু ৰেচিপি লৈ আহিছোঁ। বলক ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। আপোনালোকৰ বাৰু বিহু কেনেকুৱা গ'ল? মোৰ বৰ্তমান ভালেই গৈছে। আপোনালোকৰ কেনেকুৱা গ'ল কমেণ্ট কৰি জনাবচোন। মই ইয়াৰ নাৰিকলখিনি ৰুকনিয়ে ৰুকি ল'লোঁ। 3টা নাৰিকল লৈছিলোঁ মই। 3টা নাৰিকলৰ জোখত মই চেনি দি ল'ম। এইখিনি নাৰিকলখিনি ৰুকি হ'লত মই এতিয়া চেনি 3 কাপ দিম। এইটো কাপৰ জোখেৰে 3 কাপ ভৰ্তিকৈ নাই দিয়া দেখিছেনে? তেনেকৈ 3 কাপ দি দিম। দি পিনি সানি অলপ দেৰি কাৰণে থৈ দিম। থৈ পিনি মই কি কৰিম আপোনালোকক দেখুৱাম। এইখিনি মানে অলপকৈ দেৰি কাৰণে চেনিখিনি সানি ধুনীয়াকৈ থৈ দিম। আৰু যদি মোৰ ভিডিঅ'টো চাই এতিয়ালৈকে ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব। আৰু মোৰ চেনেলটো নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দাঁতিত থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাব। এয়া চাওক, ইলাচি দুটামান এনেদৰে ভাজি খুন্দি ল'লোঁ। আৰু এতিয়া চুজি পেকেট এটা লৈছোঁ আধা কেজিৰ। সেই চুজি পেকেটটো ধুনীয়াকৈ ভাজি ল'ম। ধুনীয়াকৈ মানে কি ৰঙচুৱা নহয়, অলপ কেঁচা ভাৱটো যাবৰ কাৰণে ভাজি লৈ সেইখিনি হ'লত এতিয়া বেলেগ এখন কেৰাহীত নাৰিকলখিনি দি লৈছোঁ। গেছটো জ্বলোৱা নাই কিন্তু এতিয়ালৈকে মই নাৰিকলখিনি দিয়াৰ পাছতহে গেছটো জ্বলাইছোঁ। গেছটো জ্বলাই তাত নাৰিকলখিনি দি ধুনীয়াকৈ নাৰিকলে চেনিয়ে মিক্স কৰি থৈছিলোঁ যিহেতু, সেইখিনি দি অলপ দেৰি ভজাৰ পিছত এয়া ইলাচি গুড়িখিনি দি দিছোঁ। ইলাচি গুড়িখিনি দি ভাজি থাকিম। অলপ দেৰি ভাজিব লাগিব যিহেতু আকৌ চুজি দিম। চেনি পানীটো অলপ অলপ ওলাব তেতিয়াই সেই চুজিখিনি মই এড কৰি দিম ইয়াত। এয়া চাওক, মই চুজিখিনি এড কৰি দিছোঁ। চুজিখিনি দিয়াৰ পাছত ভাজিব লাগিব অলপ দেৰি। মই আপোনালোকক জোখটো দেখাই দিম কেনেকুৱা জোখৰ ৰাখিব লাগিব। এনেদৰে ভাজি থাকিম। আপোনালোকে বিহুত কি কি বনালে বাৰু কমেণ্ট কৰি জনাবচোন। মই বনোৱা ভিডিঅ'বিলাক প্ৰায় বনাই থৈছোঁ, কিন্তু মই এডিট কৰি দিবলৈ টাইম পোৱা নাই। সেইবাবে অলপ দেৰি হ'ব। কি কি বনাইছোঁ নাই বনোৱা আপোনালোকক দেখুৱাম। আপোনালোকেও কমেণ্ট কৰি জনাবচোন কি কি বনালে। এয়া চাওক, চুজিখিনি ভাজি আছোঁ ধুনীয়াকৈ। যেতিয়া আঠা আঠা ভাৱ এটা হ'ব, কেৰাহীৰ পৰা এৰ খাই আহিব, নিজে ধৰিব পাৰিবতো। এয়া চাওক, লাহে লাহে এৰ খাবলৈ ধৰিছে আৰু মোৰ আৰু অলপ দেৰি ভাজিব লাগিব। এনেদৰে লদা পতা নিচিনা হৈছে দেখিছেনে? হাতত মুঠিয়াই চাব, এনেদৰে লাডু এটাৰ দৰে হ'লে গম পাব নহয়। তেতিয়া মানে মিঠৈটো যাতে হৈছে তেনেকুৱাত ৰখাই দিব। ৰখাই পিনি নমাই লাহে লাহে এটা এটাকৈ বাতিব, হৈ যাব, কোনো প্ৰব্লেম নাই। লাডু বনাবলৈ বেছি কষ্ট নহয়, কিন্তু অলপ টাইম লাগে। এনেদৰে ভাজি থাকোঁতে অলপ হাতখনত ধৰে সৰহীয়া নাৰিকল হ'লে। মই 3টা নাৰিকলত 3 কাপ চেনি আৰু আধা কেজি চুজি দিছোঁ। অলপ সৰহকৈ বনাইছোঁ সেইকাৰণে। আপোনালোকে কমকৈ বনাব, কম পৰিমাণে বস্তুখিনি দিব লাগিব। এয়া চাওক, মই বনাই ল'লোঁ গোটেইখিনি। কেনেকুৱা লাগিলে বাৰু লাডুখিনি? মোৰ 150মান লাডু হ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দাঁতিত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। কিন্তু মই আৰু নতুন নতুন ভিডিঅ' ধুনীয়া ধুনীয়া মই কি বনাওঁ আৰু চিলাই ভিডিঅ' হওক লৈ আহিম আপোনালোকৰ আগলৈ। কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক পাব। প্লিজ আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আপোনালোকক। আজিলৈ বাই বাই।